হব অৰ্থ সেইজনী কথা ভাবি ভাবি এমান কি দুখ কৰি নাথাকিবি। তই কি বুজি পাবি কিমান যে বাও পাইছিলোঁ মই সেইজনীক। চুলি ধুব লগনি সদাকা এহেঁতৰ দোকানৰ পৰা চিম্পু, মুখত ঘঁহিব লগনি পাউডাৰ, কিমান যে কি আনি নিদিছিলোঁ। সেই ধাৰখিনি আজিও মাৰিব নাই পেয়া। মাহে মাহে মোবাইলটোতো ৰিচাৰ্জ কৰি দিছিলোঁ। মৰম কৰাখিনিতো এক্সট্ৰাই। এতিয়া সেইজনীয়ে মোক ই থৈ টাউনত চাকৰি কৰা ল'ৰা এটাৰ লগত পলাই গ'লগি, মোক কি দুখ নালাগিব আৰু? সেইষা যে হয় ক, তোক যে ইমান বেয়াকৈ ঠগিব নালাগিছিল ক। তোৰ কথা ভাবি কিনে মোৰ মনটো বেয়াই লাগিছে। এতিয়া যি হ'ল হ'ল আৰু ঈশ্বৰে যি কৈছি বাৰু কাৰণে কৈছি বুলি ভাবিলোঁ আৰু। সেনেকেনো ভাবঙে অলপ মনত পৰি ক। সেইজনী কথা মনত পৰিলে কি কওঁ কি নকওঁ কলিজাটো ধিপং ধিপং কৰি। বাপেও মোৱাটো কি বাপেও মোৱাটো ক? আমি বিয়া পেটা মানুহ, আমি জানং নেহে। কুলিজা কোপা, মম লেগা, বাও পোৱা এইবোৰ চব বিয়া আগতহে হয়। বিয়াৰ পিছত মোৰতো নাথাকেগি। ঐ তহঁতিকেইটা হ'ল নেহে? উঠনিৰ পৰা অকল লেকচা মানুহজনীক অকণমান যে সহায় কৰি দিব লাগি সেইখা নেজানি। আৰু তহঁতি দিনতে এসোপা খাই কি MLA মিটিংখন পাতিছ হে? এনেই থকাত কি কিবা এটা কাম কৰিব পাৰি। এই ৰচোন কি বনো ইমান খং উঠিব লাগে। আঁতৰি তোক লগ পাইছং আৰু সেইকাৰণে খাইছং আৰু কিছুমান। নহ'লেনো মই এনেই কাম নোকোৱাকৈ বহি নাথাকোঁ নে? বৰ কাম কৰাটো ওলাইছি। তোক অকল খাব বাহানা লাগি। এইখিনি খাই শেষ কৰি জেগাখিনি বাৰু কি অঁতাই কেনে ভিতৰত থকা কাঁহী বাতিকেইটা ধুই পেলাবি। মই গাহৰিটো দানা দি থৈ আহোঁগি। তাৰপৰা বলাইহঁতক যাব লাগিব, কিবা কাম আছে। বলাইহঁতক ঘৰৰ পৰা আহি কিনে এইবোৰ চব ঠিক ঠাক দেখিব লাগিব। অকল খাই বহি লেকচা মাৰিব জানি, কাম বন ধান্দা নাই। চব কৰি দিম দে, তই খালি এতিয়া কিছুমান মনে মনে থাক আৰু। আঁতৰিতো ইমান দিনৰ মূৰত আহিছি, তাৰপৰা তই এনেকুৱা কৰি দেখালে কি বুলি ভাবিব বা? হ'ব আঁতৰি মোক একো বেয়া নাপায়। মই এনেকুৱা গজং কি কওঁ বুলি আঁতৰি জানোৱেই কয় ন। আঁতৰি তই বেয়া পাইছ না কি? মই যে যাক কি বেয়া নাপোৱা, কি বৰ বেয়া পাম ক হয়? বেয়া নাপাবি ক দেই, মই এইটোকে গালি দিছোঁ ক। মোৱাটোৰ লগতে তোকো গালি দিয়া নিচিনা হ'ল ভং। হ'ব দে তই গাহৰিটো দানা দিয়ংগি বুলিছিল নেহে, দিগি যা তই কৰিব দিয়া কামখিনি মই কৰিম বা। দিয়ংগি আঁতৰি তই বহ দেই। আৰু তই কৰিব দিয়া কামখিনি জল্দি কৰিবি, নকৰিলে ভাত চাত খাব নাপাওঁ। কৰিম বুলিছং নেহে, তই এতিয়া যাচোন যা। অকল বহি বহি খাই থাকিব জানি, কাম বন নাই ভম। এতিয়াহে উশাহটো পাচংগতে লাগিছে। ঐ আঁতৰি দেৱে তোক সদায় এনেকুৱা কি গালি দি নাকি? কি কৰিবি বিয়া পাতলে গম পাবি নেহে। এতিয়া বাও পোৱা ছোৱালীজনীয়ে এৰি থৈ যাওঁতে মন বেয়া কৰিছ। বিয়া পতাৰ পিছত গম পাবি নেহে কেনেকুৱা অৱস্থা হয়। এতিয়া তোৰ যেনেকুৱা অৱস্থা হৈছে মোৰ সেনেকুৱা হ'ব তাৰমানে ন? আকৌনো এতিয়া যি প্ৰেম প্ৰীতি কৰিছ, বিয়া পেটাৰ পিছত চব ধুঙা চাঙত থব লাগিব। বিয়াৰ আগত যিজনী দেৱী পাৰ্বতী যে, সেইজনী বিয়া পেটাৰ পিছত কালি গোসানী হয়গি। মই এতিয়াই কৈ দিছোঁ আৰু দেই, পিছত আকৌ আমি নকলে বুলি দুখ চুখ নিদিবি আৰু। এতিয়া বুজি পাছনা নাই পোৱা বা তই? পাইছং। কি বুজিলে কবা? মানে বৰলা ৰহো খুচ ৰহো বোলা যাতা। আচৰিত বাৰু কি বুজি পালে ক তই? ইজনী আহিলে দেই। তই উঠিব হলোৱা, নহ'লে সেইজনীৰ পৰা আকৌ গালি খাব লাগিব মই। এতিয়া লগনি নাই উঠা যে। উঠ আমি উঠি লওঁগে আৰু। জল্দি উঠ। মোক বলাইহঁতৰ ঘৰত যাব লাগিছিল নেহে, দিয়ে হৈছে পাই। তই যা তোৰ দি হৈছি। যাং তই কাঁহী বাতিকেইটা জল্দি ধুই থৈ দিবি। কাঁহী বাতিকেইটা ধুই শেষ হ'লে পাৰিলে নেটপত থকা মোৰ মেখেলা কেইখনো ধুই দিবি। হ'ব তই যা এতিয়া যা। আঁতৰি তই বহ দেই। আঁতৰি তাৰপৰা এয়া কি শুনিলোঁ আকৌ মই, তই দেও মেখেলাও ধুবলগীয়া হৈছে নেকি? মানে দে হ'ব দে, মইতো সমস্যা খা বাৰু কি বুজি পাইছং। তোক এতিয়া কি কাম কৰিব দিছিলে কৰি ল, নহ'লে ৰাতি কি আকৌ ভাত খাব নাপাবে। কওঁ এতিয়া মই যাওঁ আৰু দেই, তই থাক। যা তেতিয়াহ'লে। আচৰিত কথা, বিয়া পাতিলে মাইকীও মেখেলাও ধুবলগীয়া হয় না? তই কিবা কৈছ না কি? নহয় মই যাওঁ, তই থাক বাৰু কথা এটা শিকি লওঁ দেই আজি। ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'বই কি জানি।